পিছে বন্ধুসকল, আজি আমাৰ কাহিনীটো আগবঢ়াইছে যোৰহাটৰ পৰা এক সঁচা প্ৰেম কাহিনী। কাহিনীটোৰ নাম হৈছে বিয়া ঘৰৰ আলহী, আজি তুমি মোৰ জীৱন লগৰী। আহকচোন আমিও শুনো আজিৰ এই কাহিনীটো, বিয়া ঘৰৰ আলহীৰ পৰা কেনেকৈনো হ'ল জীৱন লগৰী। পিছে বন্ধুসকল, আমাৰ এই ভিডিঅ' শ্বেয়াৰ কৰিব নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আমি আপলোড কৰা প্ৰত্যেকটো ভিডিঅ' আপোনালোকে সকলোতকৈ প্ৰথমে চাব বিচাৰে, তেনেহ'লে ছাইডত থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেতিয়া আপোনালোকে আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ প্ৰথমে পাব। লাজ লাগিছিলে মোৰ যাবলৈ। কিয়? বল, একো নহয়। বিয়াঘৰত কিমান আলহী আহিছে চানা তই, কেনেকে সোমাই যাওঁ? তই এনে মাথাটো খাই নাথাক, বল, লাজ কৰিব নালাগে তই। গৌতম, পৰাণ, আহিলি তহঁতি? আহিলো। পিছে তহঁতি ইমান দেৰিকে আহিছ যে? আৰে দেৰিকে অহা কাৰণ আছে, তোক থব যাব লাগিব ন। সঁচাকে যাবি নেকি? হোৱা সেই বুলিতো লাগিছো ন, ইমান টিপ টপছে চালিয়া হ'ল। ঠিক আছে, তহঁতি বহ আৰু কিবা খাই মেলি লবি। ঠিক আছে দে, যা তই। আহিলা নিহাৰিকা? আহিলো। বৰ ধুনীয়া লাগিছে তোমাক। হয় নেকি? থেংক ইউ। পিছে কাৰ লগত আহিলা? মা পাপা আহিছেতো। ক'ত আছে তেওঁলোক? আহিছে ৰবা। পাপাই গাড়ীখন পাৰ্ক কৰিবলৈ গৈছে। আহা আকৌ তালৈ, অংকিতাহঁত তাতে আছে। ব'লা। উই, ক। সেইজনী কোন হয় ৰে? মই কি জানো কোন হয়, নাজানো মই। ছোৱালীজনী ধুনীয়া লাগিছে। ধুনীয়া আছে চন্দন। ছোৱালীজনী চাইছেচোন। তয়ো চা ক। ৰ ষ্টাৰ্ট কৰো মই। ঐ ৰিম্পী, শুনচোন, ক। সেই ছোৱালীজনী কোন হয়? মোৰ লগৰ আকৌ, ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড নিহাৰিকা গগৈ। ধুনীয়া লাগিছিলে, চিনাকি কৰাই দিবি আকৌ। বেটা, বিয়া মোৰ আজি, তোক মই চিনাকি কৰাই দিব লাগে। চিনাকি কৰাই দে আকৌ। তয়ো মানে এটা, বল। নিহাৰিকা, ই মোৰ HS ফ্ৰেণ্ড গৌতম, আৰু এয়া নিহাৰিকা, মোৰ ইউনিভাৰ্চিটি ফ্ৰেণ্ড। হেল্ল' হাই। নিহাৰিকা, কি লিখা তুমি? গগৈ। আৰু তুমি? মই শইকীয়া। তুমি কিবা কৰি আছানে? কৰি আছো আৰু সৰু সুৰা বিজনেছ। ঠিকে আছে। আৰু তুমি? মই তোমাৰ প্ৰাইভেট কলেজ এখনত টিচাৰ কৰি আছো। বঢ়িয়া। পিছে কি ছাবজেক্টৰ টিচাৰ তুমি? জিঅ'গ্ৰাফী। ভূগোল। পিছে সেই ছাবজেক্টটো মোৰ ফেভৰেট। মোৰো। পিছে বিয়া খাব কাৰ লগত আহিলা? মা পাপা আৰু মই আহিছো। তুমি? মই মোৰ ফ্ৰেণ্ড এজনৰ লগত আহিছো। ঠিকে আছে। ঘৰত মা দেউতা, তুমি নে আৰু কোনোবা আছে? আমি তিনিজনেই আৰু। তোমাৰ? মোৰ মা দেউতা, মই আৰু ভণ্টি এজনী আছে। বাহ, মোকো ভণ্টি এজনী বা ভাইটি এটা লাগিছিল। বৰ অকলশৰীয়া লাগে কেতিয়াবা। সেইটো কেতিয়াবা মোৰো হয়। ভণ্টি হোষ্টেল গ'লেগে। চাবা নেকি ভণ্টিজনী? চাওঁ, দেখুৱা আকৌ। সেইজনী ভণ্টি। বাহ, মৰম লগা। কি পঢ়ি আছে ভণ্টিয়ে? তাই এবাৰ BA ফাৰ্ষ্ট ছেম। ভালকে পঢ়িবলৈ ক'বা। তাকে। ঠিক আছে দিয়া, আকৌ লগ পাম। ঠিক আছে। চিনাকি হৈ কথা পাতি ভাল লাগিল দিয়া। মোৰো। চিনাকি হলো ৰে। মজা, নাম্বাৰ ললি? নাই লোৱা। তেন্তে কি চিনাকি হলি তই? ফাল্টু কৰি নাথাক, নাম্বাৰ এনেও পাম। কেনেকে? ৰিম্পী পা ল'ম। মক্কেল বুলি ক'ব তোক, লোকৰ পৰা নাম্বাৰ লৈ কল কৰা, গম পাইছ? আকৌ কথা পতা চান্স পালে খুজি ল'ম। খুজি লবি। ঐ, তহঁতি ভাত খালি নে? বল খাই লবি। নাই, বল খাওঁগে। বল খাওঁগে। ঐ, নিহাৰিকা দেখা নাই যে? আছে চাগে ক'ৰবাত। বিয়া ঘৰখন এপাক মৰা চলে চাই আহোঁ তাইক। নাপালো ৰে। গ'লগে চাগে। ৰিম্পী সুধো ৰ। নিহাৰিকা ক'ত গ'ল? তাই গ'লগে আকৌ। গ'লগে নেকি? অথনিয়ে গ'ল। মই যাওঁ, ওলাওঁগে, দৰা আহিব হ'ল। যা, নাম্বাৰটো লোৱা নহ'ল। কেনেকে লগ পাম ৰে তাইক? ময়ো পাগল, ঘৰ ক'ত তাকো নুসুধিলো। গৌতম, এক থব যাব হ'ল, বল যাওঁ। তই যাবি নহয়? বল। শুনচোন, মানে আমাৰ গাড়ীত তোৰ ৰিম্পী লগৰ দুজনীমান যাব হা। ঠিক আছে, বল। নিহাৰিকাক এপিতে চাওঁ ৰ। নাই ৰে বিটু। হাই। হেল্ল'। কি কৰিছা? এনেই আছো। কোন হয়? চিনি পোৱা নাই? নাই পোৱা। কোন হয়? ভাবাচোন কোন হয়। ভাবি নাই পোৱা। মই নিহাৰিকা গগৈ, জিঅ'গ্ৰাফী টিচাৰ। তুমি? তোমাৰ নাম কেতিয়াবা চুমি হ'ল?
মোক ঘৰত চুমি বুলিয়ে মাতে চবে মই ভাবিছিলোঁ DP-CP নাই ফেক একাউণ্ট চাগে না মই একচুৱেলি ইমান এবিউজ নকৰোঁ চ' নাই দিয়া সেইটো কথা সেইবিলাক বাদ দিয়া তোমাৰ নাম্বাৰ দিয়া কল কৰিম তোমাক আৰে তামামচোন মই বিচাৰিম ভাবিছিলোঁ তাই বিচাৰি দিলে লোৱা 785641 ৰ'বা হা মই কল কৰি আছোঁ হেল্ল' হেই কি কৰিছা এনেই আছোঁ অলপ কিবা কাম কৰি বিজি আছা না না বিজি নাই কোৱা কি কৰিছা তুমি কিনো কৰিবা আৰু কলেজৰ পৰা আহি পাই ফ্ৰেছ হৈ মোবাইলটোকে টিপি আছোঁ সেইদিনা ইমান সোনকালে গ'লাগৈ যে বিয়া ঘৰৰ পৰা অঁ মাৰ গাটো বেয়া লাগিল হেনো সেইবাবে লৈ গুচি আহিলোঁ তাকে তোমাক মই বিচাৰি ফুৰিছিলোঁ বিচাৰি ফুৰিছিলে আৰু মোক মানে তোমাৰ নম্বৰটো লোৱা নহ'ল ন সেইটো কথা মানে এবিটো বিচাৰিছিলোঁ তোমাক নাপালোঁ ক'ত পাবা এবিধ নামেই চেঞ্জ মই গম পাইছিলোঁ তুমি বিচাৰিবা বুলি চ' ভাবিলোঁ মই তোমাক বিচাৰি পেলাই মেছেজ এটা কৰি দিওঁ ভালেই কৰিলা নহ'লে আৰু কথা পাতিব নাপালোঁ হয় তাকে বাকী মাহঁতৰ ভাল 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 তোমালোকৰ ভালেই পিছে তোমাৰ ঘৰ মোৰ যোৰহাট আকৌ তোমাৰ মোৰ গোলাঘাটত ওচৰতে আৰু পিছে তোমাক সোধাই নহ'ল নহয় বিয়া বাৰু কৰিলা নাই তুমি বিয়া কি কোৱা বিয়া কৰিব হৈছে নেকি মোৰ এতিয়া হৈছে দিয়াচোন 28-29 হ'ল যেতিয়া পিছে তোমাৰ বিয়া দৰা চাইছে নেকি নে ভাল পোৱা আছে হা কি কোৱা দৰা চোৱাও নাই ভাল পোৱাও নাই কিয় নোহোৱা নেকি বিয়া আৰে কিয় নহ'ম বাৰু ঘৰত বুঢ়ী হৈ থকাৰ মন নাই দেই মোৰ পইচা দিয়াচোন বুঢ়ী 28 মান হৈছে যেতিয়া তুমি মোক বুঢ়ী বুলি ক'লা হা বুঢ়ীটো নিজেই বুঢ়া হ'ব যোৱা ফোন ৰাখা এই ধেমালি কৰিছো ইমান ধুনীয়া ছোৱালীজনী বুঢ়ী কেনেকে হ'ব পাৰে আয়া চেনি দিছে কি কোৱা ধুনীয়া ক'লেও চেনি দিয়া হয় আৰু বুঢ়ী ক'লেও হ'ব হ'ব হাঁহিব নালাগে বাই তুমি নিজৰ কাম কৰা ময়ো নিজৰ কাম কৰোঁ পিছত কথা পাতিম হা ঠিক আছে বাই বাই হেল্ল' ঐ শুলা নেকি না না বিচনাত আছিলো হে তুমি মই এনেই পঢ়ি আছোঁ বঢ়িয়া কথা শুনা আকৌ কাইলৈতো চানডে চানডে কাইলৈ মোৰ কলেজো নাই বঢ়িয়া কথা শুনা আকৌ কোৱা কাইলৈ যদি তুমি ফ্ৰী আছা আহিব পাৰিবা ক'ত মানে মই তোমাক লগ পাবলৈ বিচাৰিছিলোঁ চ' কাইলৈ মোৰ কাম এটা আছে হ'ব দিয়া তুমি মাতিছা যেতিয়া না না কাম আছে যদি কাম কৰিবা কাম ক্ষতি কৰি মই তোমাক আহিবলৈ কোৱা নাই নহয় হৈ যাব সৰু কাম এটা আছে কৰি যাম অ'কে মই তোমাৰ বাবে বৰুৱা চাৰিআলিত ৱেইট কৰিম 1:30 মানত তুমি আহি যাবা তাতে ঠিক আছে এতিয়া হোৱা গুড নাইট কাইলৈ লগ পাম ঠিক আছে বাই জুনুপুরে মাতে কি সাজে সাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুলির মাতে মন মোর উড়ি যায় চমকি থমকি রয় হেল্ল' ক'ত আছা বৰুৱা চাৰিআলিতে ৰখি আছোঁ তোমাৰ কাৰণে ময়ো তাতে আছো উই ইফালে চোৱা আকৌ আহি পালা পালো এতিয়া ক'ত যোৱা ব'লা আৰু ক'ৰবাত ব'লা ৰেষ্টুৰেণ্ট যাম ব'লা বহা বহিছো ধুনীয়া লাগিছে তোমাৰ হয় নেকি স্পেচিয়েলি ওলাই আহিছো ন তোমাৰ বাবে এই তামাম কফি খাবানে খাম দাদা 2টা কফি দিবচোন পিছে কিয় মাতিলা মোক মাতিলা মানে মানে তুমি নাহিলা হয় আহিলো হয় দেন কিয় মাতিলা আকৌ কিয় সুধিছা তোমাক লগ পাবলৈ মাতিছো ন কথা পাতিবলৈ মাতিছো আৰু তোমাৰ লগত অলপ টাইম স্পেণ্ড কৰিম বুলি ভাবি তোমাক মাতিলো বাহ বঢ়িয়া কথা গাৰ্লফ্ৰেণ্ডে আহিব দিলেনে তোমাক দিবতো কৈ আহিছো ফ্ৰেণ্ডজনী লগ কৰিব যাওঁ ঠিকে আছে লোৱা কফি খোৱা বিয়া কেতিয়া পাতিবা বিয়া পাতিম লাহেকে গাৰ্লফ্ৰেণ্ডক কোৱাই হোৱা নাই ন বিয়া কথা তোমাৰ গাৰ্লফ্ৰেণ্ড
আছে মানে ন? আছে বেছি দিন হোৱা নাই ৰিলেশ্যনত আহা বিয়ালৈ মাতিবা আকৌ। ৱাহ তুমিতো যাবই লাগিব যাম দিয়া। পঢ়ি আছেনে গাৰ্লফ্ৰেণ্ড? না তাইও টিচাৰ কৰি আছে প্ৰাইভেট কলেজ এখনত ঠিকে আছে, যাওঁ ব'লা। কিবা হ'ল নেকি তোমাৰ আহোঁতে যিমান ফুৰিত আছিলা এতিয়া লগা নাই যে তেনেকুৱা নাই ক'ত, ফূৰ্তিতে আছোচোন মই। মোৰ লগা নাই যে তুমি ফুৰিত আছা তুমিয়ে জানা আৰু। ব'লা এইখিনিতে ৰখাই দিয়া। ইয়াত নামিবা ঠিক আছে তেন্তে, যাবা তুমি। আৰু শুনা, ভালকে যাবা। ঠিক আছে গৈ কল কৰিম দিয়া অ'কে বাৰু। পিছে তোমাৰ গাৰ্লফ্ৰেণ্ডৰ নামটোৱে নুসুধিলো নহয় তোমাক। কি নাম তাইৰ? নিহাৰিকা গগৈ কি? শুনা পোৱা নাই মোৰ গাৰ্লফ্ৰেণ্ডৰ নামটো নিহাৰিকা টিচাৰ হয় জিঅ'গ্ৰাফী ছাবজেক্টৰ আৰু বহুত মৰম লগা হয় ঘৰ তাই যোৰহাটত চিৰিয়াছলি পগলাটো? লাভ ইউ। লাভ ইউ টু নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে হেল্ল' ফ্ৰেণ্ডছ আজিৰ কাহিনীটো কেনেকুৱা পালে নিশ্চয় ভাল পালে নহয় জানো পিছে আপোনালোকে ভাবিছে তাৰ পিছত তেওঁলোকৰ কি হ'ল নহয় জানো তেওঁলোকৰ বিয়া হ'লনে বাৰু চ' এইখিনিতে আপোনালোকৰ এইটো কনফিউজনো দূৰ কৰি দিছো কাৰণ তেওঁৰ এটা মেছেজ আমালৈ আছে আৰু সেই মেছেজটো মই পঢ়ি দিব ওলাইছো মেছেজটো হৈছে তেওঁ আমাৰ প্ৰগ্ৰাম আৰু চেনেলৰ জৰিয়তে ক'ব বিচাৰিছে যে আজি মই বহুত সুখী তেওঁৰ লগত আৰু আমাৰ অহা নৱেম্বৰত বিয়া আৰু মই আশা কৰোঁ যে বিয়াৰ আগতেই আমাৰ এই কাহিনীটো শুনিবলৈ পাম আপোনালোকৰ চেনেলত ধন্যবাদ চ' তোমালোক দুয়োকে আমাৰ ফালৰ পৰা বিয়াৰ অশেষ শুভেচ্ছা থাকিল আৰু তোমালোকৰ বিবাহিত জীৱন যেন আৰু সুখৰ আৰু মধুৰ হওক তাৰে কামনা কৰিম পিছে বন্ধুসকল আজি আমাৰ এই প্ৰগ্ৰামটো কেনেকুৱা লাগিলে আমাক জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত কমেণ্টছ দি